জেটি হেপী ফেমিলি আৰু TMK কালেকশ্যন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাব। মই অসমীয়া মেখেলা চাদৰ দেখুৱাবৰ কাৰণে আজি ভিডিঅ'টো কৰিছোঁ। মই যিখিনি কাপোৰ দেখুৱাম এইখিনিত আপোনালোকে কোনো ধৰণৰ অনলাইন পে'মেণ্ট কৰিলে কোনো ধৰণৰ শ্বিপিং দিব নালাগে। মই যিটো দাম ক'ম সেইটো দামতে আপোনালোকে হোম ডেলিভাৰী পাব। আৰু যদি আপোনালোকে কেছ অন ডেলিভাৰী ল'ব বিচাৰে কেছ অন ডেলিভাৰীও পাব অসমৰ ভিতৰত আৰু অসমৰ বাহিৰতো পাব। কিন্তু অসমৰ বাহিৰত হ'লে 200 টকা এডভান্স কৰিব লাগিব আৰু অসমৰ ভিতৰত হ'লে 150 টকা এটা আপোনালোকে অৰ্ডাৰ কৰোঁতে এডভান্স কৰি দিব লাগিব। তেতিয়া মই পাৰ্চেলটো পঠিয়াই দিম, পিছত বাকীখিনি পইচা দি দিলে হ'ব। কিন্তু যদি আপোনালোকে অনলাইন কৰি লয় তেতিয়াহ'লে গুগল পে' ফোনপে' যিকোনো আৰু একাউণ্ট পে'মেণ্টো কৰিব পাৰে বেংকত গৈ। আৰু গুগল পে' ফোনপে' পে'টিএম যি কৰিব বিচাৰে তেতিয়া আপোনালোকে মই যিটো দাম কওঁ সেইটোতে আপোনালোকে পাব। এক্সট্ৰা কোনো শ্বিপিং চাৰ্জ দিব নালাগে। আপোনালোকে ভাল লাগিলে মোক মেছেজ কৰিব। মই দেখুওৱা কাপোৰ দুটা ডিজাইনত দেখুৱাম। যদি ভাল লাগে আপোনালোকে কমেণ্ট কৰিব আৰু একেবাৰে কম দাম যদি ল'ব বিচাৰে তেতিয়া মোক কমেণ্ট কৰিব আৰু মোৰ হোৱাটছআপ নাম্বাৰ দি দিম। তাত হোৱাটছআপ কৰিব পাৰিব আৰু কল কৰিব পাৰিব। মই প্ৰথমতে দেখুৱাম মই যিযোৰ পিন্ধি আছোঁ মানে এইযোৰে ছেম অকণমান বুটাটো বেলেগকৈ দিয়া আছে, আঁচলৰ বুটাটো বেলেগকৈ দিয়া আছে দুযোৰমানত। সেইটো ডিজাইনতে দেখুৱাম। মই এযোৰ নিজেও পিন্ধিছোঁ, মোৰ কাৰণে লৈছোঁ। কেনেকুৱা লাগিছে মোক কমেণ্ট কৰিব। আৰু ষ্টাৰ্ট কৰিছোঁ দেখুৱাবৰ কাৰণে। এযোৰ ছেম মই যিযোৰ পিন্ধিছোঁ মই দেখুৱাবৰ কাৰণে পিন্ধি লৈছোঁ। কেনেকুৱা লাগে আপোনালোকে নিজেও মানে কেনেকুৱা লাগে আপোনাক চাই ল'ব পাৰিব। ভিডিঅ'টো মানে কি হৈছে মই ষ্টেণ্ডত লগাই কৰি আছোঁ। মোৰ শ্বৰ্ট ভিডিঅ'বিলাক কৰিছোঁ। এইটো কাৰণে মোৰ অলপ অসুবিধা হৈছে। বাৰে বাৰে যাই কেনে কাট কৰিব লাগে। বেয়া হ'লে আকৌ মানে ষ্টাৰ্ট কৰোঁ। সেইটো কাৰণে বেয়া নাপাব। মই দেখুৱাইছোঁ এইযোৰ AC কটনৰ হয়। চাওকচোন কিমান ধুনীয়া। আমাৰ মহিলাসকলৰ বাবে বিশেষকৈ নামঘৰ বিহু তিথি এনেকুৱা কাৰণে বহুত দৰকাৰী হয় এনেকুৱা কাপোৰ। বহুতৰে হয়তো আছেই ঘৰত বৈ লোৱা। আমাৰ যিসকল গাঁৱৰ তেওঁলোকেতো ঘৰতে বৈ লয়, যিসকলৰ নাই মানে তেওঁলোকে ল'ব পাৰিব। চাওকচোন নুনি কটন এইযোৰত মই পিন্ধাযোৰত ডিজাইনটো দিয়া হৈছে এনেকৈ, আঁচলটো এনেকৈ দিয়া হৈছে আৰু ঘন ওপৰত বুটা আছে। ব্লাউজটো কিন্তু ৰেড নহয়, মই ৰেড পিন্ধিছোঁ। বগা ব্লাউজটো হয়। মই চিলোৱা নাই ব্লাউজটো, পিছত চিলাই ল'ম। এইখন চাদৰখন এইযোৰৰ বুটাটো মাজৰটো এনেকৈ মই মেলি দিছোঁ অকণমান। এনেকৈ মই পিন্ধাযোৰৰ নিচিনাই ছেম ঘন বুটা আছে। আৰু এইটো এনেকৈ ছাইডত ওচৰৰ পৰা দেখুৱাই দিছোঁ। এনেকৈ বুটাটো আছে। ওচৰৰ পৰা দেখুৱালে মানে লাইটত বেছি পাতল লাগে, কিন্তু ইমান পাতল নহয়। এনেকৈ আছে ছাইডত এইযোৰত। আৰু মেখেলাখনো ছেম হয়। কাপোৰটো হৈছে AC কটন। এইকেইটা হৈছে ছাইড পাৰি কাপোৰযোৰৰ। এইখন মেখেলাখনত এনেকৈ 3টা লাইনত বুটা দিছে। খুব ধুনীয়া চিম্পুল আৰু বহুত মানে পিন্ধিবৰ কাৰণে বহুত কমফৰ্টেবল হয় কাপোৰযোৰ। এইকেইটা হৈছে ছাইড পাৰি 6টা দিয়া হৈছে। 6টা দিছে ছাইড পাৰি। 1 2 3 4 5 6 7টা দিছে। 7টা দিছে। ধুনীয়াকৈ ব্লাউজতো এটা আহিব। ব্লাউজ পিচটো চিম্পুল। এইটো ব্লাউজ পিচ হয়। আপোনালোকৰ ভাল লাগিলে মোক কমেণ্ট কৰিব। আৰু যদি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে হোৱাটছআপ কৰিব। মই হোৱাটছআপ নাম্বাৰটো দি দিম ডেছক্ৰিপশ্যনত। এইযোৰ দেখুৱালোঁ আৰু বহুত আছে। এইটো ডিজাইনত মই বহুত আনিছিলোঁ। এখন মেখেলাখন মোৰ কিবা কথা কোৱাত ভুল হ'লে আপোনালোকে ক্ষমা কৰিব। মই কাৰণ এনেকৈ ভিডিঅ' দুবাৰ নেকি লাইভ আহিছিলোঁ ফেচবুকত, কিন্তু মানে ইমান এটা ভালকৈ মানে কৰিব পৰা নাই। এইটো কাৰণে বাদ দি দিলোঁ মই। এতিয়া আকৌ ভাবিছোঁ কি এতিয়া ছিজন আহিছে যিহেতু আকৌ মানে ষ্টাৰ্ট কৰিব লাগিব ব্যৱসায়টো। এইটো কাৰণে কৰিছোঁ। ভিডিঅ' কৰা নাছিলোঁ, মানে লাইভ কৰিছিলোঁ ফেচবুকত। এইখন মেখেলা ইমান ধুনীয়া চাওকচোন।
ব্লাউজটো চাই ল'ব। এইটো ব্লাউজ। আৰু আপোনালোকে বেলেগ কিবা কাপোৰ চাব বিচাৰিলেও মোক হোৱাটছআপ কৰিব পাৰে, মই হোৱাটছআপত দেখুৱাই দিম। আজি মই মাত্ৰ দুটা ডিজাইনতে দেখুৱাম। এইযোৰ মাত্ৰ এইটো ব্লাউজ পিচ, এনেকৈ ফুটি থাকিব। মেখেলাখনটো দেখুৱালোঁ। এনেকুৱা বহুত আছে, মানে বহুত আনিছোঁ মই এনেকুৱা কাপোৰ। আৰু এটা ডিজাইনত আছে, তিনিটা ডিজাইনত আনিছিলোঁ, চাৰিটা ডিজাইনত আনিছিলোঁ। চাৰিটা ডিজাইনতে পাব। আৰু এইযোৰ আছে, এইযোৰৰ ব্লাউজ পিচটো ৰেড কালাৰ। এইটো ৰেড কালাৰ। এইখন চাদৰ, এইখনৰ বুটাটো আৰু অকণমান সৰুকৈ দিছে চাদৰখনত। এইটো চাদৰখন মই পিন্ধাযোৰৰ নিচিনাই হয়, এইটো ডিজাইন ছেম। ব্লাউজ পিচটো এনেকুৱা। এইটো ব্লাউজ পিচ নহয়, চৰি, এইটো পটি হয়, চাইড পটি। ব্লাউজ পিচটো ৰঙা হয়। এইটো হৈছে ব্লাউজ পিচ, এইযোৰৰ এইটো ব্লাউজ পিচ হয়। কালাৰটো অকণমান বগা বগা লাগিছে তাত, এইটো যিটো মানে ৰেড, এইটো এনে অৰিজিনেলি ৰেড কালাৰত হয়। এইখন মেখেলাখন কিমান ধুনীয়া, দেখিলেই ভাল লাগে কাপোৰকেইযোৰ। মোৰ চেনেলটো আপোনালোকে যদি, মোৰতো নতুন চেনেল হয়, এইটো বেছি দিন হোৱা নাই, 2 মাহমান হোৱাই নাই চাগে আমাৰ এইটো চেনেলটো খোলা। চেনেলটোত মই বেলেগ ভিডিঅ' দিওঁ। আমাৰ ফেমিলি, যিহেতু নামটো ফেমিলিৰ প্ৰথম আছে, হেপী ফেমিলি, জেতি হেপী ফেমিলি বুলি আছে। আমাৰ ফেমিলিৰ কিছুমান ভাল লগা মুহূৰ্ত শ্বেয়াৰ কৰোঁ তাত। নতুনকৈ আৰম্ভ কৰিছোঁ চেনেলটো। যদি এনেকৈ মই মেখেলা চাদৰো দি থাকিম মাজে মাজে, যদি মোৰ নতুন কালেকশ্যন আহে তেতিয়া মই দি দিম। আৰু আপোনালোকে যদি চাব বিচাৰে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে বেল আইকনটো টিপি ল'ব, তেতিয়া ন'টিফিকেশ্যন পাই থাকিব। এইযোৰ নুনি পাটৰ হয়, মেচিন মেড হয়, কিন্তু এইযোৰ নুনি পাট। এইযোৰ নুনি পাট। এখন চাদৰ, এইটো গেৰুৰ ডিজাইনৰ নুনি পাট হয়, বহুত ধুনীয়া। মই থিয় হৈ থাকিলে লৈ দেখুৱাব পাৰিলোঁ হয়। কালাৰটো তাত অকণমান মানে হোৱাইট টাইপ আহিছে, কেমেৰাত ইমান একজেক্ট অহা নাই, অকণমান ডাৰ্ক হয় কালাৰটো দেই, কালাৰটো অকণমান ডাৰ্ক হয়। এইটো ডিজাইনটো এনেকুৱা, গেৰুৰ ডিজাইনটো এনেকুৱা মাজত পৰিব, কাপোৰযোৰত এনেকুৱা মাজত পৰিব। এখন হ'ল চাদৰখন, এনেকুৱা ছাইডতো এনেকুৱা আছে, তলৰ খিনিতো থাকিবই এনেকুৱা। ইমান ধুনীয়া লাগে চাওকচোন কাপোৰযোৰ, লাইট কালাৰ। দামটো কিন্তু বহুত কম মূল্য, মাত্ৰ 700 টকাতে এইকেইযোৰ কাপোৰ পাব আপোনালোকে। অনলাইন পে'মেণ্ট কৰিলে 700 টকা, আৰু কেছ অন ডেলিভাৰী হ'লে আপোনালোকে 150 টকা এটা বেছিকৈ দিব লাগিব এডভান্স কৰি। এইটো একটা পাৰি। মেখেলাখন দেখুৱাই দিছোঁ। মাত্ৰ 700 টকাতে আপোনালোকে এইযোৰ কাপোৰ ল'ব পাৰিব। এনেকুৱা 3টা কালাৰ আছে মোৰ ওচৰত। এখন মেখেলাখন, মেখেলাখন মই বহুত দিনৰ পৰা ভাবি আছিলোঁ এনেকৈ ভিডিঅ' কৰি পোষ্ট কৰিম, কিন্তু টাইমে একেবাৰে মিলাব নোৱাৰোঁ। টাইম নিমিলে, মানে সৰু ছোৱালীজনীক খুৱাই থ'ব লাগে আবেলি সময়ত, তাৰপিছত আৰু গধূলিয়ে হৈ যায়, ধৰাক পঢ়াব লাগে বহুত, এনেকৈ টাইম মানে নিমিলে। সেইটো কাৰণে আজি কিবাকৈ অকণমান টাইম মিলাই আহিছোঁ। আৰু এইখন মেখেলাখন ইমান মৰম লাগিছে, চাওকচোন কাপোৰযোৰ, ভাল লাগিছে নে নাই কমেণ্ট কৰিব দেই মোক। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আপোনাৰ লগতে আপোনালোকৰ ফ্ৰেণ্ডখিনিও চাব পাৰিব, বা ঘৰৰ কোনোবা সকলোৰে ফেচবুক নাথাকিবও পাৰে, তেওঁলোকে চাব পাৰিব, হোৱাটছএপত শ্বেয়াৰ কৰি দিব পাৰিব। আৰু এটা কালাৰ দেখুৱাই আছোঁ, চাদৰখন। এইখন চাদৰখন এইটো কালাৰ এটা আছে, এইটো এটা কালাৰত আছে। এইটো খুব ধুনীয়া কালাৰটো, নুনি পাট হয়, তাতে হোৱাইট সূতাৰে কাম কৰিছে। মেচিন মেড যদিও মানে কাপোৰকেইযোৰ বহুত ধুনীয়া, কোমল কাপোৰ, কাপোৰটো পিন্ধি বহুত আৰাম লাগিব।
এইকেইটা ছাইড পাৰি মাত্ৰ 700 টকাতে ল'ব পাৰিব। ইমান মৰম লাগিছে কাপোৰযোৰ। আপোনালোকে কি দেখিছে নাজানো, মোৰ কিন্তু ভাল লাগিছে কেমেৰাত। এইখন মেখেলাখনৰ ওপৰলৈকে বুটা আছে। এইখন মেখেলা কাপোৰযোৰ যেতিয়া পটি, ছাইড পটি আৰু ব্লাউজটো মই দেখুৱাই নাই, ব্লাউজটো দেখুৱাই আছোঁ বাৰু। ব্লাউজটো হেভি হ'ব, এইখনৰে দেখুৱাই দিওঁ ব্লাউজ পিচটো। এইটো হৈছে ব্লাউজ পিচ। এনেকৈ সৰু সৰু বুটা আছে, এনেকৈ ছাইডত এটা পটি আছে। যেতিয়া ৰেডি কৰিব নহয় কাপোৰযোৰ খুব মৰম লাগিব। দূৰৰ পৰা আহে একজেক্ট কালাৰটো আহে, ওচৰৰ পৰা নাহে। ভাল লাগিলে মোক মেছেজ কৰিব। আৰু এটা পিংক কালাৰত আছে, সেইটো দেখাইছোঁ। বেছি কাপোৰ নেদেখুৱাওঁ বাৰু মই আজি। একদম ভিডিঅ' যিহেতু বেছি দীঘল ভিডিঅ' ইউটিউবত আপলোড কৰিব নোৱাৰিম, সেইটো কাৰণে শ্বৰ্টকৈ বনাব লাগিব। এতিয়া দীঘলেই হ'ল জানো ভিডিঅ'টো, মই কাটি কৰিব লাগিব আৰু এডিট কৰিব লাগিব। এখন মেখেলা, এইকেইযোৰ কাপোৰ মানে আজি বা এজনী আহিছিলে চাবৰ কাৰণে। তেওঁ চাই গৈছে কাপোৰখিনি। তাৰপিছত ইয়াতে বিচনাতে থোৱা আছিলে। আজি ভাবিলোঁ এইখিনিও দেখুৱাই দিওঁ বগা কেইযোৰৰ লগত। এইটো এটা কাপোৰটো মানে দূৰৰ পৰা কালাৰটো অকণমান আহে। এইটো বেবী পিংক কালাৰত হোৱাইট সূতাৰে কাম কৰিছে। কেমেৰাত অকণমান বেছি বগা লাগিছে। মই যিটো কালাৰ গাত লৈছোঁ মানে অকণমান ডাৰ্ক হয়। এইটো হৈছে ছাইড পাৰি, মাজত এনেকৈ গেৰো থাকিব। এইখন মেখেলাখন, এইখন মেখেলাখন মই একজেক্ট কালাৰটো আনিব পৰা নাই কেমেৰাটো, হোৱাইট লাগিছে কালাৰটো। এইটো হৈছে ব্লাউজ পিচ। খুব ধুনীয়া কাপোৰ কেইযোৰ। ভাল লাগিলে আপোনালোকে মোক মেছেজ কৰিব, কমেণ্ট কৰিব, হোৱাটছআপ কৰিব। আজিলৈকে এইখিনি দেখুৱালোঁ, বেছি দেখুওৱা নাই। 2টা ডিজাইনত দেখুৱাইছোঁ মাত্ৰ। বেছি দীঘলীয়া হৈ থাকিলে ভিডিঅ'টো আপলোড কৰিব দিগদাৰ হ'ব মোৰ। এনেকৈ মই কম কাপোৰ দেখুৱাই ভিডিঅ' বনাম বুলি ভাবিছোঁ। আৰু লাইভ কৰিব পাৰোঁ মই, কিন্তু লাইভ কৰিলে কি ইমান মানুহে মানে মোৰ ধাৰণা ইমান মানুহৰ টাইম নাথাকে এতিয়া। কাৰণ এতিয়াতো চব খুলি দিলে ন, লকডাউনো নাই। কাৰণ ইমান 1 ঘণ্টা 1.5 ঘণ্টা আধা ঘণ্টা হ'লেওতো কমচে কম মানে ইমান টাইমনো কোনে চাই থাকিব। মই বিশেষকৈ নোৱাৰোঁ ইমান টাইম ভিডিঅ' চাই থাকিবৰ কাৰণে ফেচবুকত। সেইটো কাৰণে ভাবিছোঁ এনেকৈ শ্বৰ্ট ভিডিঅ' বনাম। 15 মিনিটে বেছি হ'ব চাগে। তাৰ ভিতৰতে 15 মিনিটৰ ভিতৰত যাতে মই শেষ কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ ভিডিঅ' বনাম। তো আজিলৈ আহিছোঁ। নমস্কাৰ, শুভৰাত্ৰি।